अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके। ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। গুড মৰ্ণিং গাইজ, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ আগলৈ কোনো ধৰণৰ ইটিং চেলেঞ্জ লৈ অহা নাই। আজি আমি আপোনালোকৰ আগলৈ এটা ভ্লগ লৈ আহিছোঁ। এতিয়া ৰাতিপুৱা 5 বাজিছে। আমি সদায় মৰ্ণিং ৱাকত যাওঁ। আজি আপোনালোককো লগত লৈ যাওঁ বুলি ভাবিছোঁ। শুৱালকুছিৰ এটি মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আপোনালোককো উপভোগ কৰা আমাৰ লগতে, নে কি কয়? আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে। এয়া চাওকচোন, ৰাতিপুৱাৰ পৰিৱেশ ইমান নিৰ্জন। ইমান ডাৱৰীয়া। বৰষুণে দিব কিজানি। লওক তেন্তে আপোনালোকেও আমাৰ লগতে শুৱালকুছিৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ এটি মনোমোহা দৃশ্য উপভোগ কৰক। এয়া আমি আহি পালোঁ শুৱালকুছি বালিচৰ। এয়া ব্ৰহ্মপুত্ৰ। কি সুন্দৰ পৰিৱেশ নহয়নে? মানুহটোৱে স্কেপিং কৰি। এইটো শুৱালকুছিৰ এটা খুব প্ৰসিদ্ধ শনি মন্দিৰ। ইয়াত প্ৰত্যেক শনিবাৰে বহুত ভক্ত আহে, আমিও আহোঁ বাৰু। শ্ৰী শ্ৰী বাবা শনি মন্দিৰ, ভাল লাগে আহি ইয়ালৈ। ব্ৰহ্মপুত্ৰ পাৰতে অৱস্থিত। শুৱালকুছিৰ কোন কোন ৰাতিপুৱা ইয়াত মৰ্ণিং ৱাকত আহে জনাবচোন। এয়া কৃষ্ণচূড়া। কৃষ্ণচূড়া, সোণাৰু এইবোৰে এইটো ছিজনৰ সৌন্দৰ্য। মোৰ খুব ভাল লাগে। চাৰিওফালে ৰঙা হালধীয়া ফুল। এক্সাৰচাইজ। এইটো এটা আমাৰ শুৱালকুছিত যেতিয়া সাহিত্য সভা হৈছিলে, তেতিয়া প্ৰথম সাহিত্য সভাৰ আৰ্হিত বনোৱা এটা নামঘৰ বুলিয়ে ক'ব পাৰি। এইবিলাক গোটেই ফিল্ডবিলাকত সাহিত্য সভা হৈছিলে। প্ৰায় 7-8খন ফিল্ড আছে ইয়াতে। এইখন ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চ। ইয়াত সদায় ৰাতিপুৱা য়োগা কৰি থাকে। আজিচোন কৰা নাই, কিয় বা? গোটেই বোকা হৈছে। ৰাতি আহিছিল, বৰষুণ আহিছিল। এয়া আমি খোজকাঢ়ি আছোঁ। আজি স্পীডত খোজকাঢ়া হোৱা নাই, কাৰণ ভিডিঅ' কৰি আছোঁ ন। আপোনালোকৰ কোনে কোনে শুৱালকুছিত সাহিত্য সভা চাব আহিছিল জনাবচোন। শুৱালকুছিৰখিনি আহিছিলে বাৰু। এইখন গান্ধী আশ্ৰম, ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে আছে। ভিতৰত ঢেৰ কিবা কিবি আছে, কেতিয়াবা আহিলে দেখাম বাৰু। ফ্ৰণ্ট ছাইডটো দেখাই আছোঁ বলক। মাৰি লওঁ এইখন। কৰোণা ক'তো যাব পৰা নাই, সেইকাৰণে শুৱালকুছিৰে ভিডিঅ' দিম আৰু এতিয়া যিখিনি পাৰোঁ। বাহিৰত গ'লে দিম বাৰু বেলেগ বেলেগ ভিডিঅ', নে কি কওঁ? দিবতো লাগিবই। আমি ঘূৰি ফুৰিয়ে থাকোঁ, দেখা পাব বলক। শুৱালকুছি গান্ধী মণ্ডপ, গান্ধী আশ্ৰম। এইফালে নদীটো আছে। এয়া চাওকচোন, মহাত্মা গান্ধী। জাতৰত মহুৰাবতী আছে।
হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবত ভিতৰলৈ যাব নোৱাৰিলোঁ বাৰু, এতিয়া বন্ধ আছে। ইমান ৰাতিপুৱাই নুখুলেও আৰু ক'ভিডৰ কাৰণে বন্ধও থাকে। এদিন আপোনালোকক নিশ্চয় দেখুৱাম ভিতৰলৈ গৈ। লকডাউন খুলিলে আহিম। এয়া গছত কৰা আৰ্টবিলাক দেখিছেনে? সাহিত্য সভাৰ সময়ত কৰিছিল। এতিয়া কালাৰবোৰ ফেডেড হৈ গ'ল বাৰু। চাৰিওফালে সেউজীয়াই সেউজীয়া সেউজীয়া। পৰি যাবি। সেই পোহৰ ইমান মানে বোকা হৈছে, ৰাতি বৰষুণ গৈছে সেইকাৰণে। মাথাউৰি বনাবৰ কাৰণে আনিছে। পানী মাৰিছে ন, গৰা খহিব পাৰে তো। ৰাতিপুৱা ফ্ৰেছ হাৱা ল'বৰ কাৰণে বহুত ভাল। শুৱালকুছিৰ 80% 90% মানুহে ইয়ালৈ আহে বাৰু, মই জানো সেইটো কথা। তথাপি দেখুৱাব মন গ'ল পৰিৱেশটো সকলোকে। চাব আৰু যোনে যোনে দেখা নাই, শুৱালকুছিৰ বাহিৰৰ আৰু। ব'লক আমি এতিয়া ব্ৰহ্মপুত্ৰ নদীটো এবাৰ কাষৰ পৰা চাই আহোঁ। কি সুন্দৰ পৰিৱেশ চাওকচোন। এনেকুৱা লাগিছে যেন মেঘবোৰ পানীৰ সৈতে মিলি গৈছে। ৰাতিপুৱা যদি এনেকুৱা পৰিৱেশ এটাৰে দিনটো আৰম্ভ হয়, দিনটোৰ কাৰণে আৰু কি লাগে ন? চাৰিওফালে সেউজীয়া, নদীৰ পানী, বতাহ। বাৰিষা আহিল মানে গৰাখহনীয়া ষ্টাৰ্ট হৈ গ'ল। আমাৰ ইয়াত বাৰু মানুহবিলাকৰ সিমান এটা ক্ষতি নহয়, কিন্তু বহুত জাগাত এনেকুৱা আছে যিবিলাকত মানুহৰ ঘৰ বাৰী নষ্ট হৈ যায়। এই গৰাখহনীয়াই বহুতো ক্ষতি কৰে। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতি ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতি ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা জোৎস্না হৃদয়ৰে হাসনা তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসনা তেন্তে ইমানখিনিয়ে আছিল। আমি এতিয়া ঘৰমুৱা হওঁ। এয়া শুৱালকুছিৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ এটি দৃশ্যহে আছিল মাত্ৰ। শুৱালকুছিত আৰু বহুতো চাবলগীয়া ঠাই আছে, আপোনালোকক নিশ্চয় দেখুৱাম সেইবিলাক। চিটুৱেশ্যন লাহে লাহে ঠিক হওক, আমিও আহিম, আপোনালোককো দেখুৱাম। আকৌ নতুন ভিডিঅ' আহি আছে, আপোনালোকে চাব বুলি আশা থাকিল।
যদি ভিডিঅ'টি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' অহালৈ টাটা বাই বাই বতৰটো খুব ডাৱৰীয়া কৰিছে